উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি ডিফুত এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতি কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হৈছে আৰু উচ্ছেদৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা লোকৰ ওপৰত লাঠি চালনা আৰু শূন্যলৈ গুলীবৰ্ষণ কৰাৰ পাছতে আহত হৈছে 50তকৈ অধিক প্ৰতিবাদকাৰী উত্তপ্ত হৈ পৰিছে ডিফু উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি পিজিআৰ আৰু ভিজিআৰ ভূমিৰ উচ্ছেদৰ দাবীৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছিল উচ্ছেদ বিচাৰি কৰা প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে ডিফু যেহেতু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ দাবী জনাই আহিছে স্থানীয় লোকসকলে পিজিআৰ ভিজিআৰ ভূমিত উচ্ছেদৰ দাবী কৰি উলিয়াইছিল সমদল ডিফুৰ বিৰলাৰ পৰা কাৰ্বি আংলঙৰ সচিবালয় অভিমুখে প্ৰতিবাদৰ সমদল উলিওৱা হৈছিল আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনাৰ লগতে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে আৰক্ষীৰে হোৱা সংঘৰ্ষত 50তকৈ অধিক প্ৰতিবাদকাৰী আহত হৈ পৰিছে মুহূৰ্তত উত্তপ্ত হৈ পৰিছে আৰু এই ঘটনাৰ পাছতে এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে ডিফুৰ লগতে ইয়াৰ অংশ যিসমূহ অঞ্চল সেই অঞ্চলসমূহ এতিয়া উত্তপ্ত পৰিস্থিতি দেখা গৈছে কাৰ্বি আংলঙত পিজিআৰ আৰু ভিজিআৰ ভূমিৰ উচ্ছেদৰ দাবীৰে উলিওৱা প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পিজিআৰ আৰু ভিজিআৰ ভূমিত যিহেতু বেদখল হৈছে আৰু এই বেদখল উচ্ছেদ কৰাৰ দাবী তুলি স্থানীয় ৰাইজে উলিয়াইছিল প্ৰতিবাদ আৰু এই প্ৰতিবাদ ডিফুৰ বিৰলা পৰা কাৰ্বি আংলঙৰ সচিবালয়ৰ অভিমুখে গৈ আছিল কিন্তু আৰক্ষীয়ে বাধা দিয়াত উত্তপ্ত হৈ পৰে পৰিস্থিতি শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে প্ৰথমে লাঠিচালনা কৰিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে